কালি বৃহত্তৰ বৰদলৈ চলিহা নগৰ বিহু আছিল। বিহুত দুটা নৃত্য লোকবাদ্যৰ দল আহিছিল। এটা আছিল ৰঞ্জিত গগৈ ছাৰ আৰু এটা আছিলে মেঘমল্লাৰ মেজেংকৰী লোকবাদ্য লোকনৃত্যৰ দল। দুইটাই সমানেই মানে ক'বলৈ ভাষা নাই আৰু কি ক'ম, ইমানেই সুন্দৰ। আচলতে প্ৰত্যক্ষ কৰি চকু থৰ হৈ যোৱা এটা অনুষ্ঠান আছিলে, চাই আমনি নলগা এটা অনুষ্ঠান আছিল। ছাৰ ৰঞ্জিত গগৈ ছাৰৰ কথাটো নক'লেও হ'ব, ছাৰৰ কথা সকলোৱে জানে। ছাৰ মোৰ যিমান আপোন, সকলোৱে অন্তৰৰ এজন আপোন মানুহ। ছাৰৰ অনুষ্ঠানসমূহ মই চাই আহিছিলোঁ টিভিত বা যিকোনো মাধ্যমত, কিন্তু কালি প্ৰত্যক্ষভাৱে চালোঁ, খুব ভাল লাগিলে। ৰঞ্জিত ছাৰে কেইষাৰমান কথা কৈছিলে, খুব ভাল লাগিলে, সঁচাই অন্তৰ চুই গ'ল। মানুহকতো ধৰক এনেই ভাল নালাগে, তেওঁলোকৰ কথা, তেওঁলোকৰ কিছুমান স্বভাৱৰ কাৰণে ভাল লাগে। বিশেষকৈ ৰঞ্জিত ছাৰৰ কথা, ৰঞ্জিত ছাৰৰ ঢোল বাদন, সেইসমূহ মোক সদায় আকৃষ্ট কৰি আহিছে। গতিকে ছাৰৰ কথা নক'লেও সকলোৱে জানিবই চাগে। ছাৰে সমালোচনাৰ বিষয়ে কৈছিলে। আজিকালি আপোনালোকে দেখি আহিছে, সমালোচনা কৰে, গঠনমূলক সমালোচনাও কৰে, ঋণাত্মক কৰে বা যোগাত্মকো কৰে। যোগাত্মকবোৰে শিক্ষামূলক হয় আৰু ঋণাত্মকবোৰে অন্তৰত আঘাত দিয়ে। গতিকে মই সকলোকে কৈছোঁ যে ঋণাত্মক সমালোচনাবোৰ নকৰিবচোন, যোগাত্মক সমালোচনা কৰিব, যাতে শিক্ষামূলক হয়। ছাৰে কৈছিলে যে গামোচাখন আমি মূৰত, ল'ৰাসকলে যেতিয়া ঢোল বজায় তেওঁলোকে গামোচাখন মূৰত মাৰে। মূৰত মাৰিলে কিছুমানে পিছফালে গাঁঠি দি মাৰে বা কিছুমানে আগফালে মাৰে। ছাৰে সেইটো কৈছিলে যে আগফালে মৰা বা পিছফালে মৰা লগত কোনো কথা নাই, মুঠতে সুন্দৰকৈ উপস্থাপন কৰিব পাৰিলে হ'ল। সেইটো আচলতে মোক খুব ভাল লাগিলে। ছাৰে আৰু এটা কৈছিলে যে আৰক্ষী এজনক বা ডক্তৰ এজনক যেনেকৈ আৰক্ষী গৰাকী বা আৰক্ষীজনক নিজৰ পোচাকযোৰে চিনি পোৱা যায় বা ডক্তৰ এজনক তেওঁলোকৰ পোচাকযোৰে চিনি পোৱা যায়, তেনেকৈ এজন ঢুলীয়াক সেই ঢোলটোৰেহে পৰিচয় দিয়ে। তেওঁ সুন্দৰকৈ বজাব পাৰিছেনে নাই, তেওঁ ঢোলটো কিদৰে উপস্থাপন কৰিছে, সেইসমূহে তেওঁক পৰিচয় দিয়ে। গতিকে সাজ পোছাক পৰিচৰ্যাতকৈ তেওঁলোকৰ কলাটোকহে বেছি গুৰুত্ব দিয়া প্ৰয়োজন বুলি মই ভাবোঁ। আৰু ছাৰৰ কথাখিনি সেইকাৰণে ভাল লাগিলে। ছাৰে সেইটোৱে কৈছিলে যে কলাটোক বেছি গুৰুত্ব দিব লাগে, সাজ সজ্জাত বেছি গুৰুত্ব দিয়াতকৈ তেওঁলোকে কেনেকৈ বজাইছে, সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছেনে নাই, গতিকে সেইটোহে ডাঙৰ কথা। সেইকাৰণে মোৰ ছাৰক খুব ভাল লাগিলে অনুষ্ঠানটো চাই, ছাৰৰ কথাকেইষাৰ শুনি। মই ভাবিলোঁ মই নিজৰ মাজত থোৱাতকৈ আপোনালোককো কওঁ, আপোনালোকেও উপকৃত হ'ব নিশ্চয়। কাৰণ মোৰ ভিডিঅ'টো অসমবাসী ৰাইজে চাব বুলি মই আশা কৰিছোঁ। মোৰ মনৰ দুই এষাৰ আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ, আপোনালোকে চাগে নিশ্চয় বেয়া নাপায়। মই 2015 চনত গান শিকিবলৈ আৰম্ভ কৰিছিলোঁ। গান সৰুৰ পৰাই গাইছিলোঁ, স্কুলত গাইছিলোঁ, শিকিছিলোঁ। গাবলৈ আৰম্ভ কৰিছিলোঁ 2015 চনৰ পৰা শিকি আছিলোঁ। এতিয়ালৈকে শিকি গৈ আছোঁ, কাৰণ শিক্ষা মৰা মুহূৰ্তলৈকে শিকি যাব পাৰি। কেতিয়াও শিক্ষা শেষ বুলি নাই, শিক্ষাৰ শেষ কেতিয়াও নাই। শিক্ষা সদায় শিকি যাব পাৰি বুলি মই ভাবোঁ আৰু সকলোৱে সেইটো ভাবে বাৰু। গতিকে শিকি আছোঁ। শিকি থকাৰ অৱস্থাত যিহেতু গাই ভাল পাওঁ, গাওঁ, আৰু ভুল হ'বই নিশ্চয় দিয়কচোন, মানুহৰ ভুল থাকিবই। মানুহটো সকলোৱে 100% কেতিয়াও নহয়, গতিকে ময়ো নহয়, ভুল হয়। সেই ভুলবোৰ যাতে যোগাত্মকভাৱে সমালোচনা কৰিলে মই বৰ ভাল পাওঁ। কিন্তু কিছুমানে যোৱা বছৰ নে আগৰ বছৰ মই গান গাই ভাল পাওঁ, গতিকে গান দুই এটা ভিডিঅ' দিওঁ। কিন্তু কিছু সংখ্যকে বুলিয়ে কৈছোঁ, সকলোৱে নহয়, বৰ বেয়াকৈ লিখে, মানে ঋণাত্মকভাৱে লিখে, অন্তৰ দুখ লগাকৈ লিখে। মানে অলপমান সময় মই স্থবিৰ হৈ গৈছিলোঁ, মানে কিয় লিখে মানুহে এনেকুৱাও, কিয় লিখে? আপোনালোকৰ নিজৰ ভণ্টি বুলি, নিজৰ বা বুলি ভাবি কথাখিনি ক'লে মই খুব ভাল পাওঁ। আৰু যোগাত্মকভাৱে কওক, যাতে মই শিকিব পাৰোঁ। হয়, মই ভুল নহয় বুলি মই নাই কোৱা, ভুল হয়, কিন্তু ভুলসমূহ যাতে শিক্ষামূলক হ'লে মই বেছি ভাল পাওঁ, কাৰণ আগলৈ সেইখিনি শুধৰাব পাৰিম নিশ্চয়কৈ। কিন্তু দুই এজনে খুব বেয়াকৈ লিখিছিলে। মই সেইসমূহ মই মোৰ শিৰত লৈ আগবাঢ়ি গৈ আছোঁ, কাৰণ সমালোচনা নিশ্চয় কৰিব, ভালখিনি যিমান কয় সমালোচনাও সমানেই কৰে। গতিকে দুয়োটাই লাগে, ভাল বেয়া দুয়োটাই লাগে। যেনেকৈ ৰ'দো লাগে, বৰষুণো লাগে। ৰ'দ নহ'লে কেতিয়াও বৰষুণৰ অভাৱ মানুহে
অনুভৱ নকৰে। ৰ'দৰ অভাৱ যিমানে অনুভৱ কৰে সিমানে বৰষুণৰ মূল্য সিমানেই বেছি। গতিকে সেয়ে ক'ব বিচাৰিছোঁ যাতে মই একেবাৰে সৰু, মই শিল্পী নহয়, শিল্পী বুলি কোৱা নাই নিজকে, কিন্তু শিল্পী মন এটা আছে, আগলৈও কৰি যাম। যিহেতু গান গাই নাচি মই কৈছে, মই গান গাই নাচি ভাল পাওঁ। কিমানখিনিলৈকে পাৰোঁ নাজানো, মই কৰি যাবলৈ চেষ্টা কৰিম। শিকি গৈ আছোঁ আৰু শিকিও যাম। গতিকে শিক্ষাৰ বাটত যদি মই কেতিয়াবা কিবা ভুল কৰোঁ, মই এই কৈছোঁ যে আপোনালোকে শিক্ষামূলকভাৱে সমালোচনা কৰিলে মই সুখী হ'ম। কাৰণ আপোনালোকৰ মাজৰ মই এজনী ছোৱালী, আপোনালোকৰ মাজৰ এজনী ভণ্টি বা জীয়ৰী। গতিকে সমালোচনাবোৰ শিক্ষামূলক হ'লে বেছি ভাল আচলতে। বাৰু একো নহয়, সমালোচনা নিশ্চয় কৰিব। সমালোচনাৰ লগতে কিছু অংশকে খুব ভালকৈ কয়, অন্তৰ চুই যায়। যেতিয়া কয় তোমাৰ বহুত ভাল লাগে অনুষ্ঠান চাই, তুমি বহুত ধুনীয়া গোৱা, তুমি বহুত ধুনীয়া নাচা, নাজানো কিয় সেই আৱেগবিলাক মই প্ৰকাশ কৰিব নোৱাৰোঁ। কেনেকৈ প্ৰকাশ কৰিম ভাবি নাপাওঁ। গতিকে ভালসমূহ আছে, বেয়া যিমান থাকে ভালো আছে, ভালখিনি অতি বেছি আছে। সেয়েহে জীৱন জীয়াই ভাল লাগে, সেই তাতেইতো জীৱন, হয় নহয় কওক। গতিকে ভাল বেয়াসমূহ আদৰি লৈছোঁ মই আৰু জীৱনৰ বাটত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, বেয়া নাপাব।